মেট্ৰ' ষ্টেচন। চ' এইবিলাক মানুহ ৰৈ আছে টকেন ল'বৰ কাৰণে। আমি টকেন নলওঁ কাৰণ আমাৰ মেট্ৰ' কাৰ্ড আছে। এতিয়া ডাইৰেক্ট আমি ওপৰত যাম মেট্ৰ' ল'বৰ কাৰণে। তো এইখন চলা নাই, সেইকাৰণে আমি চিৰি দি বগাই বগাই যাই আছোঁ। তো ইয়াত আমি বেগবিলাক দি দিব লাগিব চেকিঙৰ কাৰণে। ইয়াত এতিয়া আমি কাৰ্ড লগাম আৰু গেট খুলি যাব আৰু আমি যাম। চ' গাইজ, এয়া হৈছে মেট্ৰ' কাৰ্ড। ক'ত? গেটটো খুলি গ'ল, আমি আহি গ'লোঁ। তো এইফালে আমাৰ মেট্ৰ' আহি যাব, আমি উঠিম। মানুহৰ সমাগম। এই কোনোবাই গিফ্টৰ লৈ আহিছে, ক'ৰবাত যায়। তো ফাইনেলি গাইজ মেট্ৰ' আহি গৈছে। এতিয়া আমি উঠিম। পুৰা খালী মেট্ৰ'। মানুহবিলাক পাগল হৈ গৈছে মেট্ৰ'ত উঠবৰ কাৰণে। এয়া আমি মেট্ৰ'ৰ ভিতৰত যাই থাক আগত। তো চিট পাই গ'লোঁ, ইয়াতে বহিম এতিয়া আমি। বহা মা, বহা। তো গাইছ, আমাৰ ভোক লাগিছে, সেইকাৰণে কৰ্ণ আৰু ব্ৰাউনি লৈছোঁ টিকলিৰ কাৰণে। আমি এতিয়া কৰ্ণ খাওঁ। আমি ৰেড লাইন এৰি পেলাই এবাৰ পিংক লাইনত বহিছোঁ। চব ধুনীয়া অৰেঞ্জ অৰেঞ্জ চিটত বহি আছোঁ। আৰু এতিয়া গৈ পেলাই নামি আৰু বেলেগ লাইন এটা ল'ব লাগিব। ব'লক আৰু যাই থাকোঁ এনেকৈ, কি কৰিম। আপোনালোকে যেতিয়া মেট্ৰ' ট্ৰেভেল কৰিব, এনেকুৱা মেট্ৰ'ৰ মেপ পাই যাব আপোনালোকে প্ৰতিটো ষ্টেচনত। গতিকে আমি এতিয়া ব্লু লাইনেদি যাম। सो गाइस, फाइनली मेट्रो का सफ़र ख़त्म हो गया। अभी हम लोग एग्जिट करेंगे नंबर 1 गेट की तरफ। गेट नंबर 1 एडी आमी एग्जिट हलो। सो आमी मेट्रो पर नामी इतना इ रिक्सात बहि गई आसो। আমি এতিয়া পাই গ'লোঁ আৰু আমাক দাদাই ৰিচিভ কৰিব আহিছে।
সানডে আজি বজাৰ সানডেৰ বজাৰ বহিছে এইবিলাক ফাইনেলি আহি গ'লো আমি চানভিৰ ঘৰ হেল্ল' বলো মামা কোন হয় হা চানভি बोला ना চানভি बोला सो गाइस আমি চাহ খালো এয়া চানভি हाँ लो ले लो मम्मी से पूछती हूँ मम्मी अब वो लोग बाहर गए देख मिलेगा दे दो नहीं मिलेगा क्यों लगे समोसा কিবা খাব নাই আৰু আজি স্পেচিয়েল কি বনি আছে আমাৰ কাৰণে কৈছে নে ক'ব লগা কৈছে চাচোন চাহ নাই এবাৰ কিবা হেৰি ফাৰ্ষ্ট টাইমহে বনাইছোঁ আগতে দাদাহঁতে বনাই তাৰ লগত মানে হেল্প কৰি দিছিলোঁ এনেকুৱা নবনাওঁ মই সিজিছে যদি নমাই থৈ দিওঁ মানে দালি আছে যে সেইটো এনেকৈয়ে থাকক সিজিছে কৈছে ন অঁ নমাই দিওঁ দিছোঁ নমাই দিওঁ নমাই দিওঁ চিকেন आंटी के यूट्यूब पे बोला बोलो गुड नाइट एवरीवन बोलो तुम तो निकला मामन मामन गुड नाइट कुआ अरे संदीप तुम आ जाओ ना गुड नाइट कुआ संदीप तुम इधर आ जाओ तू এনেকা বুলবুল কিয় হয় এয়া ক্লাছ লৈ আচ্ছা संदीप तुम আমি इधर খাই লৈ তেল এতিয়া চবে সামৰিম বা এপিনে ব্লগাৰ সিপিনে ব্লগাৰ চাওক ট্ৰিপল আৰ এইপিনে চাওক এবাৰ আপোনালোকে ট্ৰিপল আৰৰ ব্লগো চাব सब्सक्राइब कर दीजिए ছাবস্ক্ৰাইব কৰি দিব লাইক কৰিব এনেকে শ্বেয়াৰ কৰিব কৰিব বান্ধৱীবোৰ सब लोग का खाना पीना हो गया है और মোৰ দাদাই হয় बस समय के लिए रेडी हो गए बस এয়া চাওক কৈ আছে ব্লগিং বনাই একে মনোজ ভাই হাঁহিটোৱে দিয়া আৰু মনোজ ভাই চ' গাইজ আমি খাই লৈ এতিয়া পূৰা ৰেডি আৰু এতিয়া শুবৰ কাৰণে ৰেডি আমি ধুনীয়া বিচনা দিছে আমাক তো এতিয়া আমি শুম আৰু সকলোকে গুড নাইট The next day. চ' গাইজ দিল্লীৰ নিচিনা জেগাত কিয় ভয়ানক গৰম হয় আপোনালোকে চাই লওক ঘৰবিলাক কিমান ওচৰত আৰু ৰাস্তা চাওক ইমান অকণমানি ৰাস্তা এটা এনেকুৱা কণ্ডিশ্যন চব ঘৰে ঘৰ ঐ চাওক আজি আমাৰ লাঞ্চত কি আছে দাইল চিলি বৰা চিকেন পুদিনা চাটনি পৰ্ক পটল আলু ফ্ৰাই পোলাও আৰু ভাত আহি আছে আৰু এই ৰ'ষ্টটো মই বনাইছোঁ বিলাহীৰে আৰু এই কলমৌ শাক ভাজি মিঠাই তো মুখত পানী আহি গৈছেনে নাই আপোনালোকৰ আমাৰ লাঞ্চ দেখা পায়
চ' গাইজ বুলি ষ্টাৰ্ট কৰি দিছে। চ' গাইজ আমাক মানে খুৱাই খুৱাই পূৰা মোটা কৰি পঠাব ইয়াৰ পৰা। এয়া চাওক ইমান গাল খানা। এয়া পৰ্ক আছে, এয়া চিকেন, ডাল, এনে ৱেইট বাঢ়ি গৈছে আমাৰ এইবিলাক। আজি চাটৰ বুটাম চুটাম ছিঙি যাব। কলমৌ শাক পুৰা খুৱাইছে আমাক আৰু একদম খুচি খুচি খুৱাইছে। কি বুলি কয় হেৰি কালি পোলাও কোনে খাব কোনে নাখায় বা একদম গৰম কৰা নাই কিন্তু কেনেকুৱা লাগিছে আপোনাৰ ইমান হা ইমান খানা আগত দেখা পাই কেনেকুৱা লাগিছে? কেতিয়া খাম হয় দে আৰু বহুত আমাৰ হেৰি হৈ গ'ল, ফটো ছেশ্যন চলি আছিল বহুত দেৰি। এতিয়া জিভাৰ পানী চানী পৰি পুৰা গিলাচ চিলাচ ভৰ্তি হৈ গৈছে। সেয়া পানীটো ক'ত গ'ল পানী খতম হৈ গৈছে। 1, 2, 3, 4. বহুত এনজয় কৰি আমি এতিয়া পেকআপ চব যাব ওলাইছোঁ। আৰু চানবিৰ পৰিয়ালে আমাক থ'ব যাব খাব যাওঁ ন, পাৰ্কখন দেখাব যাওঁ পাৰ্কত যাম আমি এতিয়া। ভাল লাগিল বহুত দিনৰ মূৰত লগ পাই। বাহিৰত যাওঁ কৈছে सानवी 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 हम लोग जा रहे हैं, तुमको कैसा लग रहा है? बोलो कैसा लग रहा है? अच्छा बुरा लग रहा है तो बुरा लग रहा है बोलो मार्क्स भी दिवा मुझे बहुत दुख हो रहा है बहुत दूर हो रहा है, तुम जल्दी आना हमारे घर, ठीक है? ठीक है কালি নিচিনা হৈ যাব। চ' আমি এতিয়া অকণমান ফুৰি পেলাই যাওঁ আৰু ঘৰত। ইমান দিনৰ পৰা লগ পাইছোঁ, একো জেগাই নাই ফুৰিবৰ কাৰণে পাৰ্কত আহিছোঁ আৰু সেইকাৰণে আমি তাকে ওচৰ হ'ব নেকি মই তাকেতো ইয়াক কৈ আছোঁ সুভাষ নগৰতে উঠিব পাৰে সিহঁতে আমাৰ নেক্সট অফিচটো হয় ফটো ছেশ্যন চলি আছে এতিয়া আমাৰ পাৰ্কৰ ভিতৰত। যে মই উঠাওঁ চাওঁ ফটোটো দেখাই দে। হ'ব আৰু মাইনা উঠিব নালাগে তই পাৰ্কত যা ভালকৈ দেখা মাজত আমি গৈ আছোঁ যাম এইবিলাক চাওক। उधर ही रहना है मामा मैं जा रही हूँ फोटो उठा देता हूँ ধুনীয়া গ্ৰীণি গ্ৰীণি পৰিৱেশৰ মাজত মানুহবোৰ আৰু আমি কেমেৰা পাৰ্চন কোনখিনিত ঐ তাতে অঁ ব'লা মা ব'লা অঁ 500 টকাৰ টিকেট কম নাইয়ে মেট্ৰ' ষ্টেচন পালোঁ, এতিয়া বাই বাই কৰিম। চানভি আকৌ লগ পাম চানভি জল্দি আনা हमारे घर जल्दी आना बाय बाय को आमा आमा बाय को दिया सानवी दीदी बाय को दिया मामी बाय को ऊपर दे दिया था ऐसे बहुत जाम আমি ঠিক আছে বাই